যতীন বৰা যে এজন সাপ, যতীন বৰা যে এজন জাতিদ্ৰোহী, যতীন বৰা যে এজন সম্পূৰ্ণ বদন। যতীন বৰা আহিবলগীয়া ৰাঘৱ ছবিখন কিন্তু বয়কট কৰি দিব লাগে। যতীন বৰা নিচিনা সুবিধাবাদী, যতীন বৰাৰ নিচিনা স্বাৰ্থপৰ, তেনেকুৱা এজন গাদ্দাৰ, তেনেকুৱা এজন জাতিদ্ৰোহী, তেনেকুৱা এজন নিৰ্লজ্জ ব্যক্তিক কিন্তু অসমৰ ৰাইজে এতিয়া উপহাৰ দিবলৈ সময় আহিছে। এবাৰ সাপে খুটিলে কিন্তু দ্বিতীয়বাৰ কেঁচুলৈকে ভয় বুলি কয়। কাৰণ যতীন বৰাই পাহৰি যাব নালাগে অসমৰ ৰাইজ, যতীন বৰা যে এজন সাপ, যতীন বৰা যে এজন জাতিদ্ৰোহী, যতীন বৰা যে এজন সম্পূৰ্ণ বদন, অসমৰ ৰাইজে পাহৰি যাব নালাগে। আৰু অসমৰ ৰাইজে যতীন বৰা আহিবলগীয়া ৰাঘৱ ছবিখন কিন্তু বয়কট কৰি দিব লাগে। আচলতে যি সময়ত অসমৰ বাবে এটা বেয়া পৰিস্থিতি আছিল, অবৈধ বিদেশী এখন চৰণীয়া অসমখন কোনো চৰণীয়া পথাৰ নহয় যে অবৈধ বিদেশী আহি পেলাই আমাৰ অসমত জাবৰ হৈ থাকিব আৰু সেই বুজ অসমে ল'ব আৰু অসমীয়াই ল'ব। কিন্তু সেই সময়ত কি কৰিছিল, কা আন্দোলনৰ সময়ত সম্পূৰ্ণৰূপে যতীন বৰা নিচিনা সুবিধাবাদী, যতীন বৰাৰ নিচিনা স্বাৰ্থপৰ, শ্ৰীমন্ত শেখৰ যতীন বৰাৰ নিচিনা এচাম সুবিধাবাদী ব্যক্তিয়ে অসমখন বিক্ৰী কৰি দিবলৈ পূৰ্ণহতীয়া এটা কাণতলীয়া চৰ মাৰিছিলে। অসমৰ ৰাইজক তেওঁলোকে এটা উপহাৰ দিছিল, ডাঙৰ এটা উপহাৰ দিছিল। কি কৰিছিল, জাতিটোক গাদ্দাৰ কৰিছিল। জাতিটোক গাদ্দাৰ কৰি পেলাই যতীন বৰাই কিন্তু সম্পূৰ্ণৰূপে বিজেপি চৰকাৰখনৰ পক্ষলৈ অসমখন মানে বিপক্ষে গৈছিল, অসমৰ ৰাইজৰ বিপক্ষে গৈছিল। তেনেকুৱা এজন গাদ্দাৰ, তেনেকুৱা এজন জাতিদ্ৰোহী, তেনেকুৱা এজন নিৰ্লজ্জ ব্যক্তিক কিন্তু অসমৰ ৰাইজে এতিয়া উপহাৰ দিবলৈ সময় আহিছে। অসমৰ ৰাইজে উপহাৰ দিয়ক, অসমৰ ৰাইজে এটা ডাঙৰ শূন্য দিয়ক যতীন বৰাৰ নিচিনা এই জাতিদ্ৰোহী, এই নিৰ্লজ্জ গাদ্দাৰজনক। কাৰণ যতীন বৰাই এতিয়া গম পাব লাগিব, অসমৰ ৰাইজক মই যিটো সময়ত অৱহেলা কৰিছিলোঁ, অসমৰ ৰাইজক নস্যাৎ কৰিছিলোঁ, এতিয়া অসমৰ ৰাইজে আমাক নস্যাৎ কৰিছে আৰু অৱহেলা কৰিছে। সকলো অসমবাসী ওলাই আহক এই কাৰণেই যে যতীন বৰাৰ ছবি আহিবলগীয়া ৰাঘৱখন সকলোৱে বয়কট কৰি দিব লাগে। আৰু কমেণ্টত মোক বহুতে বহুত ধৰণৰ গালি পাৰিব, কিন্তু আমি বহুত ভাল এটা দিশো দেখিছোঁ, ভাল এটা মানুহৰ কথা বতৰাও দেখিছোঁ যে ৰাঘৱখন আচলতে সঁচাকৈ বন্ধ কৰি দিব লাগে। ৰাঘৱখন কোনো ধৰণৰ চলিব দিব নালাগে। কাৰণ এনেকুৱা এজন জাতিদ্ৰোহী, এনেকুৱা এজন বদনক অসমৰ শিল্পী সমাজৰ পৰা সম্পূৰ্ণৰূপে এঘৰীয়া কৰি দিব লাগে আৰু তেওঁলোকক সম্পূৰ্ণ বয়কট কৰি দিয়াটো অসমীয়া যুৱ মঞ্চই বিচাৰিছোঁ। আৰু যদিহে বন্ধ নকৰে কিন্তু আমি থিয় হ'বলৈ বাধ্য হ'ম।